সেইটো ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে আমাৰ দৃঢ় বিশ্বাস এই চিটটোত আমি ইয়াত বিজয়ী হ'ব পাৰিম। সেয়েহে আমি টিয়কত এজন স্থায়ী আমাৰ প্ৰাৰ্থী দিবৰ বাবে আমি আমাৰ ৰাইজৰ দলৰ নেতৃবৃন্দ আৰু অসম জাতীয় পৰিষদৰ নেতৃবৃন্দক আমি আহ্বান জনাইছোঁ। ইতিমধ্যে কা আন্দোলনৰ পটভূমিতে দুটা ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ইতিমধ্যে গঠন হৈছে। আমি দুইটা দলকে আহ্বান জনাইছোঁ যে টিয়ক সমষ্টিটোত অন্ততঃ তেখেতসকলে টিয়কৰ বতাহ বায়ুৰ লগত জড়িত এজন টিয়কৰ প্ৰাৰ্থীক যাতে তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ৰাইজৰ দলে ইতিমধ্যে মাহমৰা সমষ্টি এজন ব্যক্তিক টিয়কত প্ৰক্ষেপ কৰিব বিচাৰিছে। আমি এই কথাটো কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। আমি টিয়কৰ প্ৰাৰ্থীকে আমি টিয়কত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।